हेलो एवरीवन आदरणी जनाइछु आयां किचेन चेनेलলৈ আজি আপোনালোকৰ আগত লৈ আহিছো এটা সহজতে বনাব পৰা কম মছলাযুক্ত শুকান গাহৰি মাংসৰ সৈতে ঢেকিয়া শাক আশা কৰো ৰেচিপিটো চাই ভাল পাব আৰু যদি ৰেচিপিটো চাই ভাল পায় প্লিজ মোৰ চেনেলটো লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব বলক নহলে ৰেচিপিটো বনাবলৈ আৰম্ভ কৰো ইয়াত মই ৰেচিপিটো বনাবলৈ ঢেকিয়া শাক কেইটামান লৈছো ইয়াত মই এটা পিয়াজ কাটি লৈছো তাৰ পিছত আদা নহৰু জলকীয়া পেষ্ট বনাই লৈছো দুটা তেজপাত লৈ লৈছো ইয়াত মই ঢেকিয়া কেইডাল চিঙি ললো তাৰ পিছত এয়া শুকান গাহৰি মাংস লৈ লৈছো মই ইয়াত এটা কেৰাহী পাতিছো ইয়াত মই মিঠাতেল দিছো তাৰ পিছত শুকান জলকীয়া এটা তেজপাত দুখিলা দি দিছো মই লগতে পিয়াজখিনিও দি দিছো পিয়াজখিনি দি ভালদৰে মই ভাজি লৈছো এতিয়া ইয়াত মই আদা নহৰু জলকীয়া পেষ্টখিনি দি দিছো লগতে হালধি গুড়ি দিছো আৰু নিমখ দি দিছো এতিয়া এইখিনি দি ভালদৰে মই লৰাই দিছো এইখিনি অলপ টাইম ভজাৰ পাছত ইয়াত মই এতিয়া শুকান মছলাখিনি দি দিছো ইয়াত মই জিৰা গুড়ি ধনিয়া গুড়ি আৰু মিট মছলা ইয়াত মই বেছি মছলা ব্যৱহাৰ কৰা নাই শুকান মছলাখিনি দি এনেদৰে মই ভালদৰে লৰাই দিছো এয়া মোৰ মছলা ভজা হৈ গৈছে ইয়াত মই শুকান গাহৰি মাংসখিনি দি দিছো এইখিনিও দি মই ভালদৰে লৰাই দিছো এনেকৈ মই ঢাকি ঢাকি অলপ টাইমৰ কাৰণে লৰাই আছো এতিয়া ইয়াত মই এটা ঔটেঙা কাটি দিছো ঔটেঙাখিনি দি এনেকৈ মই ঢাকি ঢাকি অলপ টাইমৰ কাৰণে ভাজি আছিলো এতিয়া ইয়াত মই ঢেকিয়া শাকখিনি দি দিছো এনেকৈ ঢেকিয়া শাকখিনি দিয়াৰ পাছত মই এনেকৈ অলপ টাইমৰ কাৰণে ভাজি লৈছো এনেকৈ ঢাকি ঢাকি অলপ টাইমৰ কাৰণে মই ভাজি লৈছো এনেকৈ মই ঢাকি ঢাকি লৰাই ভাজি আছো এয়া অলৰেডি হৈছে আমাৰ ভজা হৈ গৈছে মই এতিয়া অলপ টাইমৰ কাৰণে ঢাকি ৰাখিছো এয়া ৰেডি হৈ গ'ল আমাৰ শুকান গাহৰি মাংসৰ সৈতে ঢেকিয়া শাক কেনেকুৱা লাগিছে কমেন্ট কৰি জনাবলৈ নাপাহৰিব খুবেই টেষ্টি হৈছিল খাবলৈ শেষত ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।